Hello everyone, welcome back to my channel. আজি মই ভিডিও স্টার্ট কৰিছো লখিমপুৰৰ পৰা। দেখি পাইছে হাজুকাছো ওলাই লৈছো আৰু পেণ্ডেলৰ ভিতৰত আজি আমাৰ সৰু জেঠাই ছোৱালী বাৰ জোৰণ আছে। আজি কি নিয়ম কৰে লখিমপুৰত আহিছো বিয়া খাবলৈ তাকে দেখুৱাম আপোনালোকক। ভিডিওটো শেষলৈকে চাই থাকিব। এতিয়া চাওক পেণ্ডেলৰ মাজত আৰু এতিয়া পেণ্ডেলটো কেনেকৈ বনাইছে অলপ দেখুৱাইছো আপোনালোকক। চাওক এইফালে ইমান ধুনীয়াকৈ ফুলবোৰ এনেকুৱাকৈ বনাইছে আৰু এইফালে আমাৰ পেহী গা ধুই আহিছে নেকি পেহী? এইফালে পেহী আহি আছে আৰু এইফালে চাওক ৰাতিপুৱাই ভিডিঅ' ষ্টাৰ্ট কৰি দিছোঁ। এতিয়া বাজিছে 8টা আৰু জোৰোণৰ মানুহবোৰ আহিব 11টা বজাত আৰু আমি ওলাই মেলি ৰেডি হৈ আছোঁ। মানুহবোৰ সকলোৱে দৰাৰ ঘৰৰ পৰা মানুহ আহিব 11টাত আৰু এইফালে চেয়াৰবোৰ মিলোৱা নাই, মিলাব। চাওক জেগাবোৰ এতিয়া ইয়াত খালী হৈ আছে বাৰু। পেণ্ডেলটো চাওক বহুত ভাল লাগিছে আৰু ভিতৰত মানুহবোৰ ওলাই আছে। সিহঁতকো অলপ দেখুৱাওঁ। লখিমপুৰত আহিছোঁ বিয়া খাবলৈ আৰু চাব আপোনালোকে লখিমপুৰৰ বিয়া কেনেকুৱা লাগে। পেণ্ডেলৰ পৰা ভিতৰলৈ সোমাই গৈ আছোঁ। মানুহবোৰক দেখুৱাম, ওলাই আছে সকলোৱে। এতিয়া জোৰোণৰ কাৰণে ৰেডি হৈ আছে। চাওক এতিয়া আমাৰ জেঠাইহঁতকো দেখুৱাম। সকলোৱে ওলাই আছে। চাওক মানুহবোৰ সকলোৱে ওলাই আছে, এতিয়া ৰেডি হৈ আছে জোৰোণৰ কাৰণে। কিন্তু কইনা গা ধোৱা নাই দেই, কইনা এতিয়ালৈকে ৰেডি হ'ব পৰা নাই। চাওক ওলাই আছে আৰু কেনেকৈ ওলাই থাকিব দিয়া। কইনা ৰেডি হোৱা নাই, কইনা গা ধুব এতিয়া ওলাব আৰু আমি বাকী মানুহবোৰ ওলাই ৰেডি হৈছোঁ। আৰু এতিয়া অলপ বাহিৰৰ ছাইডটো অলপমান দেখুৱাওঁ। খানা চানা বনোৱা জেগাবোৰো দেখুৱাম আপোনালোকক কেনেকৈ বনায় লখিমপুৰ বিয়া। তো কেনেকুৱা কি কৰে নিয়মবোৰ সকলোবোৰ দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাই দিম। সৰু জেঠাই কইনাৰ মাক, সৰু জেঠাই আমাৰ জেঠাই ঘৰত এইফালে কি কৰিব গৈ আছে এতিয়া? মই বন্তি জ্বলাবলৈ যাওঁ গুৰু গৃহত। হ'ব। আৰু এইফালে এতিয়া পাছফালে অলপ কেনেকুৱা কি কৰিছে দেখুৱাম। এজন আমাৰ বৰ্তা দেখুৱাল। কি কৰি আছে বৰ্তা? এতিয়া কাম লাগি আছে। এতিয়া বিয়াৰ কাৰণে টাইম হোৱা নাই। জোৰোণৰ মানুহবোৰ আহিলে মানে তাৰ মানুহবোৰ দেখুৱাম আপোনালোকক ভালদৰে কি কৰে নিয়মবোৰ। আমাৰ বা গা ধুইছে, ৰেডি হৈ আছে। এয়া এতিয়া দেখি পাইছে ভকতবোৰ লাহে লাহেকৈ আহিছে আৰু বহিছে। এতিয়া সকলো ভকতবোৰ আহিছে কিবা কিবি নিয়ম কৰিবলৈ। ভকতবোৰ বহিছে, এতিয়া ভকতে কিবা নিয়ম কৰিব আৰু সেই নিয়মবোৰ কৰাৰ পাছত বাইদেউ ওলাই আছে। জোৰোণ মানে সিফালৰ পৰা যেতিয়া মানুহ আহিব তেতিয়া আৰু নিয়ম কৰিব। আপোনালোকে চাই থাকিব। এনেকৈ বাহিৰলৈকে পূৰা ভকতবোৰ কিবা নিয়ম কৰিছে। সিহঁতে নাম গাইছে। ইয়াত গোঁসাই ঘৰত মানে এইফালে আছে গোঁসাই ঘৰটো, তাতে এনেকুৱা নিয়মবোৰ কৰি লৈছে আগত বিয়াৰ কাৰণে। এনেকুৱা নিয়মবোৰ কৰে। চাওক কথাটো হৈছে আপোনালোকক কইনা ৰেডি হৈ আছে, ভালকৈ দেখুওৱা নাই। এতিয়া কইনাজনীক দেখুৱাম কেনেকৈ ৰেডি হৈছে। এয়া এতিয়া কইনা মেকআপ কৰি আছে চাওক আৰু ভালকৈ ওলাই যোৱাৰ পিছত দেখুৱাম আপোনালোকক। এইজনীয়ে হ'ল কইনাজনী। কইনা বা ৰেডি হৈ গ'ল ওলাই। এতিয়া সেৱা কৰিব আহিছে। এইফালে আমাৰ জেঠাই এতিয়া সেৱা কৰিব আহিছে। এইফালে ইয়াৰ ভকতবোৰ এনেকুৱা বহি আছে। এতিয়া ইয়াতে সেৱা কৰিব। মানে গোঁসাই ঘৰতো আছে ভকত। এতিয়া এয়া কইনা সেৱা কাঢ়িব গৈছে ভকতক। জেঠাই গৈছে, মানে কইনাৰ মাক গৈছে, কইনা গৈছে, সকলোবোৰে গৈছে সেৱা কাঢ়িব এতিয়া ভকতক। এয়া পেহী তামোল কাটি আছে আৰু এইফালে আইতা চাহ খাইছে। ৰখি আছে।
চাওক দৰা ঘৰৰ মানুহবোৰক কেনেকৈ আদৰণি কৰি ভিতৰলৈ মাতিছে। আৰু এইফালে আছে কইনা ঘৰৰ মানুহ আৰু সিটো পাৰে আছে দৰা ঘৰৰ মানুহ। দৰা ঘৰৰ মানুহবোৰ আহিছে এতিয়া আৰু এনেকুৱাকে নিয়মবোৰ চাওক। জোৰোণত অহা মানুহবোৰে এতিয়া মূৰত কৰি দিছে দৰাৰ মাকে। এতিয়া চাওক দৰাৰ মাকে কইনাক সেন্দুৰ দিছে। মানে আমাৰ বাক সিহঁতে এতিয়া কইনা বনাই লৈ যাব। চাওক মাকে সেন্দুৰ দিছে, ফুট দিছে, এতিয়া জোৰোণ পিন্ধাই আছে, খাৰু মণিও। পুৰা জোৰোণত মানুহবোৰ কাপোৰ পিন্ধাই আছে, জোৰোণ পিন্ধাই আছে আৰু সিহঁতৰ দৰা ঘৰৰ মানুহবোৰ। আৰু এইফালে পুৰা খিৰিকী ফালে জুমি জুমি সকলো মানুহবোৰ চাই আছে, পুৰা ভিৰ লাগি গৈছে। আৰু এইটো চাইডেও পুৰা পৰা এতিয়া মিঠাই খাব লাগিব এতিয়া। চাওক আকৌ এবাৰ দেখুৱাই দিছোঁ বাজনীক জোৰোণৰ কাপোৰ কানি সকলোবোৰ পিন্ধাই হৈছে। এইফালে আমাৰ দৰাৰ বাই হয় ন, দৰাৰ মা চশমা পিন্ধাজনী দেই বাজনী আজি যাব লগ নেপাম কেতিয়া লগ পাম আৰু দেই। আমাৰ মহা বাজনী সাজি কাচি ওলাই ল'লে আৰু কেতিয়া লগ পাম। ইয়াৰ জোৰোণৰ বস্তুবোৰ পিন্ধাই মানে জোৰোণ কৰা নিয়মবোৰ শেষ হ'ল আৰু এতিয়া লাষ্টত মানে বিদায় সেৱা কাঢ়িছে কইনা আৰু কইনাৰ মাক। এতিয়া ভাতৰ পাতত বহিলোঁ। লখিমপুৰৰ ছোৱালী দেই এয়া। এতিয়া সকলোৱে দৰা ঘৰৰ মানুহ কইনা ঘৰৰ মানুহ খাই বৈ উঠি এতিয়া মান ধৰিছে কইনাই। এনেকুৱাকৈ মানে জেগাতে সেৱা কাঢ়ি কাঢ়ি সকলোকে মান দিছে কইনাই। এতিয়া দিনৰ নিয়মবোৰ শেষ হ'ল আৰু এতিয়া বহি আছোঁ আৰু ৰাতিলৈ কি হয় দেখুৱাম আপোনালোকক কেনেকুৱা কি নিয়ম কৰে। লখিমপুৰত আছোঁ এতিয়া, লখিমপুৰত বিয়া খাই বহুত ভাল লাগিছে আৰু কেনেকুৱা কৰে ৰাতি কি নিয়ম কৰে সকলোবোৰ দেখুৱাম আপোনালোকক। আৰু মানুহবোৰ মানে বহুত নিয়ম আছে ইয়াত আৰু নিয়মবোৰ চব সকলোবোৰ দেখুৱাই আছোঁ কি নিয়ম কৰিছে। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব, চব দেখুৱাম। এতিয়া ইয়াৰ ৰাতি পানী তুলিবলৈ ওলাইছে আৰু দৰ্জা মুখত এনেকৈ কিবা নাম গাইছে আৰু এতিয়া পানী তুলিবলৈ যাব কইনাৰ মাক সকলোৱে যাব। এতিয়া পানী তুলিবলৈ ওলাইছে মানুহবোৰ আৰু দৰ্জা মুখত এনেকুৱাকৈ সেৱা কাঢ়ি গৈছে, পানী তুলিবলৈ গৈছে এতিয়া। এতিয়া ভিতৰলৈ সোমাই আহিছে মানে গেটৰ মুখত বিহু কৰি এয়া এতিয়া ভিতৰলৈ সোমাই আহিছে মানে পানী তুলি। এতিয়া কইনাক গা ধুৱাব, পানী তুলি আহি মাকে লৈ গৈছে এতিয়া হালধি লগাইছে এয়া কইনাক আৰু এতিয়া গাটো ধুৱাব। কইনাৰ মাকে এতিয়া হালধি লগাই আছে, চাওক এনেকুৱা নিয়মবোৰ। এতিয়া এই চেলেংখন উৰাই দিছে বৰমাকে, কইনাৰ বৰমাক এয়া চেলেংখন উৰাই দিছে। এতিয়া কইনাক ভিতৰৰ পৰা উলিয়াই লৈ আহিছে বাহিৰলৈ
আৰু এতিয়া বাহিৰতো গা ধুৱাব কইনাজনীক হালধি লগাই। এতিয়া কইনাৰ মাকে লৈ আহিছে এতিয়া কইনাজনীক। এইবোৰ মানুহবোৰ বহি আছে, মানে বিয়াত অহা মানুহবোৰ বহি আছে এনেকুৱাকে। এতিয়া এয়া মানুহবোৰ এনেকুৱাকে লাইনকৈ বহি আছে আৰু সৰু ছোৱালী এজনীক এয়া ধূপ ধূনাবোৰ ধৰিব দিছে, মানে কইনাৰ ভনীয়েক আৰু এই বৰমাকে ধৰি লৈ আহিছে। এইফালে মাক আহিছে আৰু কইনা, পাছফালে মানুহ বহুত আহিছে, মানে যোনবোৰ মানুহ পানী তুলিব গৈছিলে সকলো মানুহবোৰে আহিছে চাওক। লখিমপুৰৰ ল'ৰা। এতিয়া কইনাক ইয়াত বেৰিত বহুৱাই লৈছে আৰু এতিয়া কইনা গা ধুব, মানে গা ধুৱাব হালধি মাহ লগাই। এইফালে কইনাৰ মাক তুলসীটো লৈ আছে। চাওক এতিয়া ইয়াতে গা ধুৱাব। কইনা গা পা ধুই আহিলে আৰু এইফালে আমাৰ বাইদেউহঁতেও আহিছিলে দিৰাকৰ পৰা আৰু পালেহি এতিয়া। ভণ্টি এতিয়া বাইদেউ আৰু এয়া সকলোৱে এতিয়া টাইম পাছ কৰি আছে ইয়াতে। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি বিয়াখনৰ ভিডিঅ' চাব আছে তেতিয়াহ'লে সদায় ৰেগুলাৰ মোৰ ভিডিঅ' চাব, তেতিয়া বিয়াখন কেতিয়া যায় মানে কেনেকুৱা হয় গম পাব। আৰু এইফালে চাওক পুৰা ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি আছে। এই বিয়াখন মানে আপোনালোকে যদি চাবলৈ মন তেতিয়াহ'লে আৰু ভিডিঅ' চাই থাকিব, তেতিয়া সকলোবোৰ গম পাব। ইমানতে ভিডিঅ'টো শেষ কৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলত যদি আপোনালোকে নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।